নাৰী সুৰক্ষা লৈ বৰ হুলস্থুল হৈছে সব জেগাত। এইটো আগতে নাছিলে, কিন্তু নতুনকৈ আৰম্ভ হৈছে। মই ষ্ট্ৰেইট কথা কওঁ, সেইটো মাৰি পেলালে হ'ল চেছ। কিন্তু আমাৰ এনেকুৱা আইন নাই। প্ৰব্লেমটো সেইটো, আমাৰ ইয়াত আমাৰ ইণ্ডিয়ান আইনখন এনেকুৱা যে 100টা মানুহ মাৰিলেও তাক ফাঁচি দিবলৈ মানে 32 বছৰমান লাগি যায়। প্ৰথম কথা, আইনখন সলাব লাগে আৰু ছোৱালী লৈ, নাৰী লৈ, সৰু ল'ৰা ছোৱালী লৈ সেইটো ডাইৰেক্ট মাৰিয়ে পেলাব লাগে। আমাৰ আইন কেলে লাগে? সেইটো ডাইৰেক্ট মাৰি পেলালে হ'ল, ডাইৰেক্ট মাৰি লটকাই দিলে হ'ল গছত, খতম। আইন লাইক দ্যাট। নাহৰকটীয়াৰ বিহু মঞ্চত এইদৰেই নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মন্তব্য কৰিছে জুবিনে। নাৰী নিৰ্যাতনক লৈ পুনৰবাৰ সৰব জুবিন। প্ৰথম কথা, আইনখন সলাব লাগে আৰু ছোৱালী লৈ, নাৰী লৈ, সৰু ল'ৰা ছোৱালী লৈ সেইটো ডাইৰেক্ট মাৰিয়ে পেলাব লাগে। আমাৰ আইন কেলে লাগে? সেইটো ডাইৰেক্ট মাৰি পেলালে হ'ল, ডাইৰেক্ট মাৰি লটকাই দিলে হ'ল গছত, খতম। আইন লাইক দ্যাট। ৰাজ্যত শেহতীয়াভাৱে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। এটাৰ পাছত আনটাকৈ ধৰ্ষণে কঁপাইছে ৰাজ্যক, আৰু ইয়াক লৈ এতিয়া ব্যথিত হৈ পৰিছে জুবিন গাৰ্গ। বিহুৰ অনুষ্ঠানৰ মাজতেই জুবিনে কৈছে, দেশৰ আইন ব্যৱস্থাত সুৰুঙা থকাৰ বাবেই এনেকুৱা নাৰকীয় কাণ্ড সংঘটিত হৈ আছে, আৰু ইয়াৰ বিৰুদ্ধে ৰাইজে মাৰ বান্ধি থিয় দিব লাগে। ছোৱালী লৈ, নাৰী লৈ, সৰু ল'ৰা ছোৱালী লৈ সেইটো ডাইৰেক্ট মাৰিয়ে পেলাব লাগে। আমাৰ আইন কেলে লাগে? সেইটো ডাইৰেক্ট মাৰি পেলালে হ'ল, ডাইৰেক্ট মাৰি লটকাই দিলে হ'ল গছত, খতম। আইন লাইক দ্যাট। বুকুৰে ভিতৰত কিহৰে খহৰীয়া, এইটো চুই চালাই বুজি পায়। You have to touch. Thank you very much. নাহৰকটীয়াৰ বিহু মঞ্চত এটাৰ পিছত আনটাকৈ জনপ্ৰিয় গীতেৰে জুবিনে সকলোকে মোহিলে। জুবিনৰ গীতৰ তালে তালে সকলোৱে নাচিলে। আৰু তাৰ মাজতেই জুবিনে কৈ গ'ল, নাৰী নিৰ্যাতনৰ বিৰুদ্ধে জাগিবই হ'ল, ধৰ্ষণকাৰীক শাস্তি দিয়ক, দেশৰ আইন সলনি কৰক। প্ৰথম কথা, আইনখন সলাব লাগে আৰু ছোৱালী লৈ, নাৰী লৈ, সৰু ল'ৰা ছোৱালী লৈ সেইটো ডাইৰেক্ট মাৰিয়ে পেলাব লাগে। আমাৰ আইন কেলে লাগে? সেইটো ডাইৰেক্ট মাৰি পেলালে হ'ল, ডাইৰেক্ট মাৰি লটকাই দিলে হ'ল গছত, খতম। আইন লাইক দ্যাট। সেইবাবেই হয়তো জুবিনেই নাহৰকটীয়াৰ পৰা আসিফ ইকবাল, আছাম টক্স।